হেল্ল' ষ্টুডেণ্ট, হোজাই ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ 2024ত ৰুটিন প্ৰকাশ পাইছে। কেইদিন আগতে মই তোমালোকক দিব পৰা নাই আৰু এতিয়া তোমালোকক তাত শ্বেয়াৰ কৰিছোঁ আৰু বিশেষ অসুবিধাৰ কাৰণে ৰুটিনখন দিব পৰা নাই। আৰু এখন ৰুটিন হোজাই ডিষ্ট্ৰিক্টৰ হয়। তোমালোকে এখন ৰুটিন ডেটটো চাই যোৱা, তোমালোকৰ কেতিয়াৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব। ৰুটিনখনত প্ৰথমত লিখা আছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি হোজাই ডিষ্ট্ৰিক্ট শংকৰদেৱ নগৰ হোজাই আছাম হাফ ইয়াৰলি এক্সাম 2024 প্ৰগ্ৰামবোৰ ডেট আৰু দিন দিয়া আছে। ইয়াতে প্ৰথম মৰ্ণিং আফটাৰনুন শ্বিফ্ট দিয়া আছে আৰু প্ৰথম পৰীক্ষা ক্লাছ 9 আৰু 10ৰ 23 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনা হ'ব ইংলিছ বিষয়ৰ পৰীক্ষা মানডে আৰু ইয়াৰ পিছতে হ'ব পিছদিনা 4 ছেপ্টেম্বৰত MIL ক্লাছ 10ৰ 9 বজাৰ পৰা 12 বজালৈ, আফটাৰনুন শ্বিফ্টত MIL 1 বজাৰ পৰা 4 বজালৈ ক্লাছ 9ৰ। 25 ছেপ্টেম্বৰত ইলেক্টিভ বিষয়ৰ পৰীক্ষা হ'ব ইষ্টাৰডে ক্লাছ 10ৰ 9 বজাৰ পৰা 12 বজালৈ আৰু ক্লাছ 9ৰ 1 বজাৰ পৰা 4 বজালৈ আফটাৰনুন শ্বিফ্টত হ'ব। 26 ছেপ্টেম্বৰত ছ'চিয়েল ছায়েন্স ক্লাছ 10ৰ 9 বজাৰ পৰা 12 বজালৈ আৰু আফটাৰনুন শ্বিফ্টত ছ'চিয়েল ছায়েন্স ক্লাছ 9ৰ 1 বজাৰ পৰা 4 বজালৈ টিউজডে। আৰু 28 ছেপ্টেম্বৰত জেনেৰেল ছায়েন্স হ'ব ক্লাছ 10ৰ 9 বজাৰ পৰা 12 বজালৈ আৰু আফটাৰনুন শ্বিফ্টত হ'ব জেনেৰেল ছায়েন্স ক্লাছ 9ৰ 1 বজাৰ পৰা 4 বজালৈ। 30 ছেপ্টেম্বৰত অৰ্থাৎ 30 ছেপ্টেম্বৰত মানডে লাষ্ট পৰীক্ষা হ'ব ক্লাছ 10ৰ জেনেৰেল মেথামেটিক্স আৰু ইয়াতে ঠিক তেনেদৰে 9 বজাৰ পৰা হ'ব আৰু 4 বজালৈ। আৰু আফটাৰনুন শ্বিফ্টত ক্লাছ 9ৰ হ'ব জেনেৰেল মেথামেটিক্স আৰু 1 বজাৰ পৰা 4 বজালৈ হ'ব। আৰু এইখন ৰুটিনৰ PDF যদি তোমালোকৰ লাগে, তোমালোকে মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যন বক্সত গৈ তোমালোকে চেক কৰি ল'ব পাৰা আৰু ইয়াৰ পৰা তোমালোকে ক্লিক কৰি ডাউনলোড কৰি তোমালোকে ৰুটিনখন ভালদৰে চাই যাব পাৰা। তোমালোকৰ যদি লাগে তোমালোকে ডাউনলোড কৰি ল'ব পাৰা ইয়াৰ পৰাই। আৰু তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিম, তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অল ন'টিফিকেশ্যনটো অন কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, যাতে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰতিটো মুহূৰ্তত লাভ কৰে।